14 তাৰিখৰ দিনা মাতৃ দিৱস উপলক্ষে আমি 13 তাৰিখৰ দিনাই মাতৃ দিৱস আমি উদযাপন কৰিলোঁ। ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত এখন ফটো উঠিলোঁ। তাহাঁতে বহুত ধুনীয়াকৈ ড্ৰয়িং কৰি আনিছিলে আৰু এয়া হৈছে ক্লাছ 7ৰ। এইখনো মই ফটো মাৰি ৰাখিলোঁ। আৰু 15 তাৰিখ অৰ্থাৎ সোমবাৰৰ দিনা আমাৰ স্কুলৰ প্ৰিন্সিপাল এক্স প্ৰিন্সিপাল তেখেত আমাৰ মাজত নাই আৰু স্কুলৰ এডমিনিষ্ট্ৰেটৰো আছিলে তেখেত আমাৰ মাজত নাই। সেইকাৰণে তেখেতৰ জন্মবাৰ হোৱাৰ বাবে আমি তেখেতৰ স্মৃতিত জন্মদিনটো পালন কৰিবলৈ ল'লোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও খুব বেছি ভাল পালে। ব্যস্ততাপূৰ্ণ দিনত তাহাঁতেও অলপমান ফূৰ্তি কৰিব পালে, মানে খুব বেছি ভাল পায়। আৰু এই অনুষ্ঠানবিলাকতে তাহাঁতৰ যি টেলেণ্ট থাকে সেই টেলেণ্টবোৰ তাহাঁতে উলিয়াব পাৰে। তাহাঁতৰ লাজবিলাক অলপমান ভাগে আৰু সেনেকৈ তাহাঁতে খুব বেছি ফূৰ্তি কৰে, খুব বেছি ভাল লাগে তাহাঁতক এনেকৈ যেতিয়া ডান্স কৰে, গান গায়, এইবিলাক যেতিয়া তেওঁলোকৰ টেলেণ্টবিলাক আমাৰ মাজত ওলাই আহে খুব বেছিয়ে ভাল লাগে। আৰু আমি সকলোৱে ষ্টাফে লগ লাগি আৰু এয়া খানা ৰেডি কৰি আছোঁ ষ্টুডেণ্টবিলাকৰ কাৰণে আৰু সকলোকে এবাৰ মোৰ ভিডিঅ'ত উঠাই দিলোঁ। আৰু এইবিলাক হৈছে এটা এটা মেমৰি। পাছত এই মেমৰিবিলাক চাব পাৰিম, সেইকাৰণে মই ভিডিঅ' কৰি ৰাখিছোঁ, মোৰ কেমেৰাত বন্দী কৰি ৰাখিছোঁ আৰু এই স্মৃতি ভৰা দিনটো। আৰু এনেকৈ দিনটো আজি খুব ধুনীয়াকৈ পালন কৰিলোঁ আমি, খুব বেছি ভাল লাগিলে আজিৰ ভিডিঅ'টো। বাই বাই।